নমস্কাৰ বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো এজন মহৎ ব্যক্তিৰ বিষয়ে। এজন ব্যক্তি যিজনৰ সম্পূৰ্ণ জীৱন এক প্ৰেৰণা। তেখেতৰ শিক্ষাৰ পৰা আৰম্ভ কৰি জীৱনৰ কোনো ক্ষেত্ৰ তেখেতৰ বাবে সহজ নাছিল। তথাপি তেখেতৰ দৃঢ় বিশ্বাস আৰু নিশ্চয়তাই সকলো ক্ষেত্ৰকে সহজ কৰি তুলিছিল। এজন ব্যক্তি যিজনক আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচন কৰিছিল। তেখেতে এখন নতুন আমেৰিকাক জন্ম দিছিল, যিজনে আমেৰিকাত দাসত্ব অৰ্থাৎ গোলামীৰ সমাপ্তি ঘটাইছিল। এতিয়া এই ব্যক্তিজনৰ বিষয়ে কিছু কথা জানো আহক। সেই মহান ব্যক্তিজন আছিল আমেৰিকাৰ ১৬তম ৰাষ্ট্ৰপতি আব্ৰাহাম লিংকন। আমেৰিকাৰ গৃহযুদ্ধৰ সমাপ্তি আৰু দাসত্বৰ অৱসানৰ ক্ষেত্ৰত তেখেতৰ অৱদান উল্লেখনীয়। তেখেত এতিয়াও আমেৰিকাৰ উল্লেখযোগ্য ৰাষ্ট্ৰপতিসকলৰ ভিতৰত এজন। এবাৰ এজন ব্যক্তিয়ে আব্ৰাহাম লিংকনক সুধিছিল, এজন সামান্য নাগৰিকৰ পৰা ৰাষ্ট্ৰৰ প্ৰথম নাগৰিক অৰ্থাৎ ৰাষ্ট্ৰপতি তেওঁ কেনেদৰে হ'ল? আব্ৰাহাম লিংকনে এটি হাঁহিৰে উত্তৰ দিছিল, মই মোৰ প্ৰতিটো খোজত নিজকে বিচাৰ কৰিলোঁ, প্ৰত্যেক বিফলতাৰ পৰা কিবা এটা গ্ৰহণ কৰিলোঁ, আকৌ নিজকে চম্ভালিলোঁ, নিজৰ ভুলসমূহ ঠিক কৰি নিজৰ ৰাস্তা নিজে নিজে বনাই গ'লোঁ। এয়াই মোৰ ৰহস্য ৰাষ্ট্ৰপতি হোৱাৰ। তেখেতৰ জন্ম হৈছিল 12 ফেব্ৰুৱাৰী 1809 চনত এটা সামান্য দুখীয়া পৰিয়ালত। সৰুৰে পৰা তেখেত বহুতো সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছিল, কিন্তু তাৰ বাবে তেওঁ কেতিয়াও অভিযোগ নকৰিলে, সদায় তাৰ পৰা শিকিলে। তেখেতৰ পিতৃ-মাতৃ পঢ়া-লিখা লোক নাছিল, কিন্তু লিংকন সৰুৰে পৰা পঢ়াত আগ্ৰহী আছিল। তেওঁ কিতাপ পঢ়ি ভাল পাইছিল। ঘৰৰ অসুবিধাৰ বাবে তেখেতে সময়ত কিতাপ কিনিব পৰা নাছিল। লিখা-পঢ়াৰ সুবিধা ভালদৰে পোৱা নাছিল যদিও তেখেতে য'ত যেনেকৈ পাৰে আনৰ পৰা কিতাপ আনি হ'লেও পঢ়া-শুনা কৰিছিল। মাত্ৰ কেইমাহমানৰ বাবেহে তেখেত স্কুল যাব পাৰিছিল আৰু পিছলৈ তেখেতে স্ব-শিক্ষাৰ ওপৰতে গুৰুত্ব দিছিল। তেখেতে শিকা আৰু জ্ঞান প্ৰাপ্তিৰ ওপৰত বিশ্বাস ৰাখিছিল। পিছলৈ তেখেত কেৱল এজন উকিলেই নহয়, আমেৰিকাৰ ইলিন'ইছ ৰাজ্যৰ বিধায়ক আছিল আৰু শেষলৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি হৈছিল। 1860 চনত আমেৰিকাত যেতিয়া গোলামী অৰ্থাৎ দাসত্বৰ বিৰুদ্ধে সংঘৰ্ষ হৈ আছিল, সেই সময়তে তেখেতক ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচন কৰা হৈছিল। তেতিয়া ৰাজ্য বিভাজনৰ কথাটো আহি পৰিছিল, কিন্তু আব্ৰাহামে কেতিয়াও এনে হোৱাটো বিচৰা নাছিল। দক্ষিণ আমেৰিকাৰ ধনী অৰ্থাৎ বৃহৎ মাটিৰ অধিকাৰী মালিকসকলে তেওঁলোকৰ খেতিসমূহত কাম কৰিবলৈ আফ্ৰিকাৰ পৰা ক'লা বৰণৰ ব্যক্তিসকলক আনিছিল আৰু তেওঁলোকক নিজৰ গোলাম হিচাপে ব্যৱহাৰ কৰিছিল। কিন্তু সেই সময়ত উত্তৰ আমেৰিকাৰ লোকসকলে ইয়াৰ বিৰোধিতা কৰিছিল আৰু দাসত্ব শেষ হোৱাটো বিচাৰিছিল। আব্ৰাহাম লিংকন দাসত্বৰ বিৰুদ্ধে আছিল, কিন্তু সেই সময়ত তেখেতৰ সেই সিদ্ধান্তই বহুতো লোকক প্ৰভাৱিত কৰিব পাৰিলেহেঁতেন। ৰাষ্ট্ৰত ৰাজ্য বিভাজনৰ সময়ত লিংকন সেই যুদ্ধৰ অংশীদাৰ আছিল আৰু কৈছিল, এক ৰাষ্ট্ৰ আধা মুক্ত আৰু আধা গোলাম হৈ থাকিব নোৱাৰে। তেখেতে ৰাজ্যৰ নাগৰিকসকলক বুজাবলৈ সম্পূৰ্ণ চেষ্টা কৰিছিল আৰু অৱশেষত তেখেত যুদ্ধত জয়ী হ'ল। তেখেতে কৈছিল, আমেৰিকাৰ সংবিধানো সমতাৰ ওপৰত আধাৰিত আৰু ইয়াৰ পৰিণামস্বৰূপে ৰাষ্ট্ৰ একত্ৰিত হ'ল আৰু গোলামী অৰ্থাৎ দাসত্ব এতিয়া আমেৰিকাৰ অংশ নহয়। 14 এপ্ৰিল 1865 চনত তেখেতক জন উইকছ বুথ নামৰ এজন ব্যক্তিয়ে গুলীয়াই হত্যা কৰিছিল, কাৰণ তেখেতে কিবা প্ৰকাৰে ভাবিলে যে তেখেতে দক্ষিণৰ লোকসকলক সহায় কৰি আছে। তাৰ পৰিপ্ৰেক্ষিতত আমেৰিকাৰ ৱাশ্বিংটনত তেখেতক হত্যা কৰিলে, কিন্তু পৰিণাম ইয়াৰ বিপৰীত আছিল, কাৰণ লিংকনৰ মৃত্যুৰ পিছত উদাৰতাৰ লগতে শান্তিৰ সম্ভাৱনাৰ সমাপ্তি ঘটিছিল। এজন দুখীয়া পৰিয়ালৰ ল'ৰাই আমেৰিকাৰ দৰে এখন প্ৰভাৱশালী ৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি হোৱাৰ আগতে বহু সমস্যা আৰু বিফলতাৰ সন্মুখীন হৈছিল, কিন্তু তেওঁ কেতিয়াও জীৱনটোক লৈ হাৰ মনা নাছিল। কিতাপৰ প্ৰতি থকা আগ্ৰহৰ বাবে তেখেতে খোজ কাঢ়ি বহু মাইল গৈ কিতাপ আনিছিল। সময়ত সেই কিতাপ পঢ়ি তেওঁ গৰাকীক পুনৰ ঘূৰাই দিছিল। এনে এজন ব্যক্তি আমাৰ বাবে সঁচাই অনুপ্ৰেৰণীয়। তেখেতৰ এষাৰ মহৎ বাণীৰে আজিৰ ভিডিঅ'টো সামৰিছোঁ। জীৱন কঠিন হয়, কিন্তু বহুত সুন্দৰ হয়, কথাষাৰ কৈছিল আব্ৰাহাম লিংকন। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে প্লিজ লাইক কৰিব। থেংকছ ফৰ ৱাচিং, বাই বাই।